আনুষ্ঠানিক প্ৰাক মুহূৰ্তত সমবেত এই অনুষ্ঠানটোৰ আমদানি স্বৰূপ মৰমৰ ভাইটি দেৱকান্ত ৰাজবংশী আৰু মডাৰ্ণ ডান্সৰ স্কুলৰ প্ৰশিক্ষক হিচাপে আৰম্ভণি কৰা থকা ৰঞ্জন বড়ো ভাইটি আৰু এই অনুষ্ঠানটোত স্পেচিয়েল প্ৰশিক্ষক হিচাপে আমাৰ মাজত আহি উপস্থিত হোৱা মৰমৰ ভাইটি আব্দুল হুছেইন ভাইটি আৰু মৰমৰ ভণ্টি আছে চায়েৰা তেওঁলোকক প্ৰথম লগ পাইছোঁ যিয়ে নহওক লগ পাই ভাল লাগিছে লগতেই এই অনুষ্ঠানটোত ভাগ ল'বলৈ আগবাঢ়ি অহা কণ কণ মৰমৰ শিক্ষাৰ্থীসকল আৰু এই শিক্ষাৰ্থীসকলক কিছু শিক্ষা প্ৰদানৰ নিমিত্তে উলিয়াই লৈ অহা মোৰ অতি শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল যিয়ে নহওক প্ৰতিটো বস্তুৰে একতা আৰম্ভণি থাকে আৰু সেই উদ্দেশ্যে হয়তো মোক মাতিছে যোৱাকালি মই ৰঞ্জন বড়ো ভাইটিয়ে কৈছিল ফোন কৰিছিল কিন্তু মই ভবা নাছিলোঁ যে অনুষ্ঠানটো মই উদ্বোধন কৰিব লাগিব মই ভাবিছিলোঁ জাষ্ট অনুষ্ঠানটো মই চাবহে আহিম আজি ৰাতিপুৱাও ভাবি আছিলোঁ যে অনুষ্ঠানটো মই উপভোগ কৰিবহে যাম কিন্তু ইয়াতে আহি গম পালোঁ যে মই উদ্বোধন কৰিব লাগিব যিয়ে নহওক সেইখিনি সন্মান পাব মই যোগ্য নহয় তেখেতসকলে দেখিবলৈ ভাবিছে তাৰ কাৰণে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকক মই দুটামান কথা কম এই ভণ্টিজনী আৰু এই ভাইটিজনৰ যথেষ্ট বয়স কম বহুত সৰু কিন্তু আজিৰ মঞ্চত তেওঁলোকে প্ৰশিক্ষক হিচাপে আহি থিয় হৈছে তেওঁৰ ঘৰ গুৱাহাটীত কিন্তু গুৱাহাটীতে ঘৰ আছে তেওঁলোকে অসমৰ পৰা আকৌ আগবাঢ়ি গৈ দিল্লী মুম্বাই কলকাতা এইবিলাকত গৈও তেওঁলোকে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰি কোৱালিটিখিনি তেওঁলোকে তাত অবজাৰ্ভ কৰি কিছু বুটলি আনিবলৈ সক্ষম হৈছে তেওঁলোকে ক্লাছিকেলি বহু কথা শিকি আহিছে তাৰ পৰা তেওঁলোকে যেনে পাৰ হৈ আহিছে বেলেগ উদাহৰণ আপোনালোকক ক'বই নালাগে তেওঁলোকে হয়তো এইখিনি কাম কৰিব পাৰিছে একান্ত প্ৰচেষ্টাৰ গুণত সাধনাৰ গুণত সাধনা থাকিলে প্ৰতিটো বস্তুৱে সকলো লক্ষ্যত উপনীত হ'ব পাৰে হয়তো তেওঁলোকে তেনেধৰণে সৰুৰে পৰা সাধনা কৰিছিল মানে মাজত এৰি হয়তো দিয়া নাছিল যাৰ বিনিময়ত তেওঁলোকে আজি ইয়াত প্ৰশিক্ষক ৰূপে ইয়াত প্ৰশিক্ষণ দিবৰ কাৰণে আগবাঢ়িবলৈ সক্ষম হৈছে ঠিক তেনেকৈ আমাৰো বহুত কথা আছে আমিও আমাৰ শিশুসকলক লৈ সঁচাকৈ অকল শিশুবিলাকক লৈ পেলাই আমি বহু কথা পৰিকল্পনা কৰোঁ বহু কথাই আমি মানে কি আশা কৰোঁ শিশুজনক লৈ কিয়নো এই শিশুটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ তেওঁলোক আমাৰ ভৱিষ্যত তেওঁলোকক লৈ আমি বহুতো সপোন দেখোঁ সপোনৰ বহুত প্ৰকাৰ আছে বৰ্তমান সময়ত অকল শিক্ষাটোৱেই শিক্ষা নহয় কিতাপৰ শিক্ষাটোৱেই যে শিক্ষা হ'ব তেনেকুৱা ধৰণৰ কোনো আছে কিতাপৰ শিক্ষাটো লাগিবই সেইটো কম্পালচৰি এজোপা গছৰ লগত যদি আমি এটা শিশুক তুলনা কৰোঁ তেতিয়াহ'লে গছজোপাৰ মূল কাণ্ডটো হৈছে শিক্ষা আৰু তাৰ যিবিলাক নেকি শিৰা উপশিৰা ঠাল ঠেঙুলি আছে এইবিলাক হৈছে বিভিন্ন ধৰণৰ একোটা শিক্ষা কোনোবা সাংস্কৃতিক দিশত যাব কোনোবাই তাৰমানে বেলেগ দিশত যাব কোনোবা আৰ্ট লাইনত যাব বিভিন্ন ধৰণৰ লাইন হাজাৰ হাজাৰ লাইন আছে আমি হয়তো এইখিনি কথাই চিন্তা কৰিছোঁ আমাৰ শিশুটোৱে অলপ সাংস্কৃতিক দিশত চিন্তা মানে আগবাঢ়ি যাওক ইও এক প্ৰকাৰ শিক্ষা গছডালৰ ঠাল ঠেঙুলি যেনেকৈ আমাৰ জীৱনৰ একোটা তেওঁলোকক যদি আগবঢ়াই নিব লাগে কিছুমান ছিষ্টেমেটিকভাৱে যদি আমি আগবঢ়াই নিব লাগে তেতিয়াহ'লে আমি কিছু ত্যাগ কৰিব লাগে যিখিনি ত্যাগ তেনেকৈ আপোনালোকে কৰিব আহিছে এইখিনিতে এটা কথা মন কৰিবলগীয়া আছে আমি তামোলপুৰত মোক হয়তো আপোনালোকে চিনি নাপাব পাৰে কিন্তু বহু বছৰ ধৰি তামোলপুৰত আমি সাংস্কৃতিক দিশটোৰ লগত জড়িত হৈ আছিলোঁ আমি একেলগে বহুত ঠাইত প্ৰগ্ৰামো কৰিছোঁ অসমৰ সকলো ঠাইতে প্ৰগ্ৰাম কৰিছোঁ বুলি ক'লে ভুল নহয় হয়তো বাহিৰতো আমি প্ৰগ্ৰাম কৰিছোঁ ইয়াত দেখা পাইছোঁ কি আমি আমাৰ শিশুসকলক সঁচাকৈ মানে আৰম্ভণিটো ঠিকেই কৰাওঁ কিন্তু সামৰণি অলপমান আমাৰ বিশেষকৈ আমি তামোলপুৰত এইখিনি দেখি আহিছোঁ সামৰণিটো আমাৰ কম সামৰণিৰ ক্ষেত্ৰত আমি লাহে লাহে ঢিলাই দিওঁ যাৰ বিনিময়ত আমাৰ শিশুসকল আধৰুৱা শিক্ষা লৈ পেলাই তেওঁলোকে জীৱনটো চলাই দিবলগীয়া এই ক্ষেত্ৰত কিন্তু মই এটা উদাহৰণ দিব পাৰোঁ ধমধমাত এটা আছে অনুষ্ঠান তাত কিন্তু বহুতো এনেধৰণৰ বহুতো সম্পদ সৃষ্টি হৈছে কিয় সৃষ্টি হৈছে তেওঁলোকে আৰম্ভণি কৰি শেষ নোহোৱাকৈ মানে কোনো ধৰণৰ আঁতৰি যোৱা নাছিল আৰম্ভণি যেনেকৈ কৰিছে তেনেধৰণৰ চৰ্চা কৰিছে আৰু শেষ কৰি শেষ কৰিছে আমিও যদি তেনেকৈ আমাৰ শিশুসকলক এনেকৈ এটা মানে দিশত আৰম্ভ কৰি দি তেওঁলোকক যদি মাজৰ সময়খিনি যদি চৰ্চা কৰি থাকিব দিওঁ এনেকৈ যদি আমি তেওঁলোকক মানে আজি অলপ কালি অলপকৈ সম্পূৰ্ণ যদি কৌশলখিনি তেওঁলোকক শিকাব পাৰোঁ বা মানে তেওঁলোকৰ জৰিয়তে যদি আমি কৰাব পাৰোঁ নিশ্চয় এই ইয়াত থকা প্ৰতিগৰাকী শিশুৱে এদিন নহয় এদিন ভাল ডান্সাৰ হ'ব বুলি আমি ভালদৰে জানো এইকাৰণে জানো বেছিকৈ ঘঁহিলে শিলো ক্ষয় হয় গতিকে এওঁলোকতো কি ফুল কুমলীয়া একোটা ছাত্ৰ এওঁলোক তাৰমানে কুমলীয়া বাঁহৰ নিচিনা আমি এওঁলোকৰ এই কুমলীয়া বাঁহ যেনেদৰে আমি যিফালে
মানে ঘূৰাই দিওঁ সিফালে ঘূৰি যাব, যিফালে অলপমান বেন কৰি দিওঁ সিফালে বেন হৈ যাব। এওঁলোকৰ বয়সটো বৰ্তমান তেনেকুৱা ধৰণৰ। আমি যদি এওঁলোকক আজিৰ তাৰিখৰ পৰাই যদি বেন কৰাব খোজো, তোমালোকক মানে ডান্সত লৈ যাম বুলি পেলাই ভাবোঁ, যদি আমি চৰ্চা অব্যাহত ৰাখোঁ, এই চৰ্চাখিনি যদি আমি এৰি নিদিওঁ, এওঁলোকে এদিন তামোলপুৰত ভাল ডান্সাৰ হয়, এওঁলোকৰ নিচিনা একোখন তাৰমানে ৱৰ্কশ্বপ কৰ্মশালা এওঁলোকেই চলাব পৰা হ'ব, তাত কিন্তু কোনো সন্দেহ নাই। কিন্তু এই তেওঁলোকক যদি আমি এনেধৰণে একোজন ভাল ডেন্সাৰ, ভাল নৃত্যশিল্পী বনাব খোজোঁ, তেতিয়াহ'লে কিন্তু আমি আধা বাটৰ পৰা ঘূৰি যাব নালাগে। আমি তেওঁলোকৰ কোৰ্চটো কমপ্লিট কৰাব লাগিব। যেনেদৰে আমি কৰ পৰা আৰম্ভ কৰি স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ, এলফাবেট, বাক্য ৰচনা আৰম্ভ কৰোঁ, ঠিক তেনেকেই বাক্য ৰচনা কৰাৰ পিছত যেনেকৈ আমি এটা পেৰেগ্ৰাফ আৰম্ভ কৰোঁ, পেৰেগ্ৰাফটোৰ পিছত যেনেকৈ আমি এখন ৰচনা লিখিবলৈ আৰম্ভ কৰোঁ, তাৰপিছত তেওঁলোকক নিজাকে গৱেষণা কৰিবলৈ আমি এৰি দিওঁ, তেতিয়াহে এজন ছাত্ৰ সুছাত্ৰত পৰিণত হয়। ঠিক ইয়াতো ঠিক একেই বস্তু। ষ্টাৰ্টিংটো যদি আমি ABCDৰ পৰা 1 2 3 4 পৰা যদি আৰম্ভ কৰি পেলাই 1 2 3 নিশ্চয় নে মোৰ ডান্সৰ বৰ বেছি নলেজ নাই, তথাপিও কৈছোঁ যদি আমি 1 2 3 4 পৰা যদি আৰম্ভ কৰি তেওঁলোকক প্ৰতিটো বস্তুৱেই মানে মডাৰ্ণ ডান্সৰ ইমান ভাগ আছে, বহুতো ভাগ আছে। মডাৰ্ণ ডান্সৰ আৰম্ভ কৰিছিল হেমাংগ বিশ্বাস নামৰ কেলকাতাৰ একজন ব্যক্তিয়ে। তেওঁ কিন্তু এতিয়া কি বুলি কয় সমগ্ৰ বিশ্বৰে মডাৰ্ণ ডান্সৰ প্ৰতিষ্ঠাপক হিচাপে এতিয়াও মানি চলে। গতিকে তেওঁ বিভিন্ন ধৰণৰ গৱেষণা কৰি পেলাই, আচলতে মডাৰ্ণ ডান্স বুলি পেলাই কোনো ধৰণৰ এটা চিষ্টেমেটিক ডান্স নাছিল। এটা মডাৰ্ণ ডান্সটো তাৰমানে কি সকলো মানুহৰ আমি দেহৰ অংগ প্ৰত্যংগৰ লৰচৰটোৱে আছে মডাৰ্ণ ডান্স। কিন্তু যেতিয়াই নেকি এই মডাৰ্ণ ডান্সৰ কম্পিটিশ্যনৰ মাইণ্ডত আহি গ'ল, যেতিয়াই এক চে বৰ্গৰ এক হ'ব লগা হ'ল, যেতিয়া নেকি তাৰমানে মই তাতকৈ ভাল নাচিব লাগিব, তেওঁ মোতকৈ ভাল নাচিব, মই ফাৰ্ষ্ট পাব লাগিব, ছেকেণ্ড থাৰ্ড পাব লাগিব, তেতিয়াই আহি গ'ল মডাৰ্ণ ডান্সৰ এটা চিষ্টেম। তেতিয়াই আহি গ'ল মানে কি নিখুঁত কৰি তোলা এটা চিষ্টেম। নিখুঁত কৰিব লাগিলে কিন্তু তেওঁলোক সম্পূৰ্ণৰূপে শিকিব লাগিব। তেতিয়াহ'লেহে আমাৰ ল'ৰা ছোৱালীবিলাক এক চে বৰ্গৰ এক হ'ব পাৰিব। কথাটো হৈছে এইখিনি। মডাৰ্ণ ডান্সৰ ভাগ বহুত আছে। এই মডাৰ্ণ ডান্সৰ ভাগবিলাক ক'ব যদি যোৱা হয়, তেতিয়াহ'লে হয়তো বহুত টাইম লাগি যাব। কথা হ'ল মডাৰ্ণ ডান্স বুলি কওঁতে আচলতে আমাৰ ভাৰতবৰ্ষত 5টা আছে স্বীকৃত ডান্স, সৰ্বভাৰতীয় পৰ্যায়ত 8টা আছে। এই 8টাৰ ভিতৰত তাৰমানে গোটেইখিনিৰ সমাহাৰে সংমিশ্ৰণ, এই আটাইবোৰ ডান্সৰ সংমিশ্ৰণত সৃষ্টি হোৱা ডান্সটোৱেই হৈছে মডাৰ্ণ ডান্স। গতিকে এই মডাৰ্ণ ডান্সটো যদি আমি ছাত্ৰ ছাত্ৰীসকলক, আমাৰ শিক্ষাৰ্থীসকলক যদি ইয়াৰ জৰিয়তে আগবঢ়াই লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে আমি তেওঁলোকক কিছু সময় দিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে কিছু সময় দিব লাগিব, তেওঁলোকে চৰ্চা কৰিব লাগিব। ইয়াত যে 8 দিন শিকিব, 8 দিনত বহু কথা শিকিব পাৰিব, তেওঁলোকে বহু কথা জানিব পাৰিব। কিন্তু জানিব পাৰিলেও কিন্তু ইয়াত জানা বস্তুৰ সীমা নাই। বহুত অপৰিসীম বস্তু আছে য'ত নেকি আমি শিকিবলগীয়া বহুতখিনি আছে। তেওঁলোকে অলপমান বস্তু শিকিব পাৰিব 8 দিনত। 8 দিন কিন্তু মোৰ বোধেৰে 8 দিন এটা সময় নহয় যদি ভালকৈ শিকিবলগীয়া হয়। গতিকে যদি পাৰে, যদি সম্ভৱ হয়, আপোনালোকে এই শিশুখিনিক, এই ফুলকুমলীয়া শিশুখিনিক যদি সঁচা ডান্সাৰ বনাব খোজে, যদি আমি নৃত্যশিল্পী বনাব খোজোঁ, ভাল ডান্সাৰ বনাব খোজে, তেতিয়াহ'লে অকল এই 8 দিনেই নহয়, তেওঁলোকক সুপৰিকল্পিতভাৱে সুন্দৰভাৱে তেওঁলোকৰ ষ্টাৰ্টিংটো মানে তেওঁলোকৰ কেৰিয়াৰৰ ইণ্ডিং তেওঁলোকক যদি আমি ক্লাছ কৰাই দি যাব পাৰোঁ, মানে আমাৰ একাডেমিক শিক্ষাৰ লগত, শিক্ষাটোতো থাকিবই, তাৰ লগে লগে যদি আমি এওঁলোকক অন্যান্য দিশত আগবঢ়াই লৈ যাব পাৰোঁ, নিশ্চয় তেওঁলোকৰ জীৱনটো গঢ়িবই, তেওঁলোকৰ জীৱন গঢ়িবই, আমাকো গৌৰৱান্বিত কৰিব। প্ৰথম কথা, তেওঁলোক যদি এটা ভাল মানুহ হয়, আজি এওঁক লৈ নিশ্চয় মাতৃ পিতৃয়ে গৌৰৱ কৰে যে আমাৰ ল'ৰাটো এনেকুৱা এটা অনুষ্ঠানত মানে প্ৰশিক্ষক হিচাপে হৈছে। আমি তেনেকৈ গৌৰৱ কৰিম, আমাৰ ল'ৰাজনে, আমাৰ ছোৱালীজনীয়ে আজি অমুকত গৈ মানে কিবা এটা অনুষ্ঠান কৰিছে, শিকাব গৈছে, প্ৰশিক্ষক হিচাপে গৈছে, আমি তেতিয়া গৌৰৱ কৰিব পাৰিম। তেওঁলোকে নিজৰ জীৱনটো গঢ়ি দিব, আমাকো গৌৰৱান্বিত কৰিব, লগতে তামোলপুৰখনকো তেওঁলোকে গৌৰৱ আনি দিবলৈ সক্ষম হ'ব। আপোনালোকে নাভাবিব যে এইবিলাক ডান্স বুলি কওঁতে মানে সৰ্বভাৰতীয় পৰ্যায়ত, বিশ্ব পৰ্যায়ত এটা ডান্সৰ মূল্য 5 কোটি টকা। আমি ভাবি আচৰিত হওঁ, আপোনালোকে ভাবি আচৰিত হ'ব, এটা ডান্সৰ মূল্য 5 কোটি টকা হ'ব পাৰে সৰ্ববিশ্ব পৰ্যায়ত, বিশ্ব পৰ্যায়ত। তেওঁলোকে যদি তেনেকুৱা ধৰণৰ এটা বস্তু দিব পাৰে, এটা ডান্স তেনেকৈ দিব পাৰে, এটা যদি কৰিঅ'গ্ৰাফ কৰি দিব পাৰে, 5 কোটি টকা লাগিব পাৰে। যে নাভাবিব যে এইবিলাক কৰি একো লাভ নাই, তেনেকুৱা নহয়, আছে সকলোৰে জীৱন। এইখিনি কৰিও মানুহে একো বেলেগ নকৰাকে এই কামটো কৰিয়ে তেওঁলোকে খুব সুন্দৰ জীৱন যাপন কৰি আছে। আমাৰ চকু সন্মুখতে দেখি আছো। সিদিনা অলপতে ছোৱালী এজনী মানে ঢুকালে, এই কাটালাগা গাঁৱৰ ছোৱালী ঢুকাইছিল যে, তাই কানাডাত থাকে বৰ্তমান। তেওঁৰ কিমান মূল্য আছিল, ঢুকাইছে কিন্তু ছোৱালীজনীয়ে এটা গীত আছে, বহুত টকা পাইছে। ঠিক তেনেধৰণৰ কথা আপোনালোকে হেৰি শুনি আছে কথাবিলাক। আজি চুমি বৰাৰ কথা শুনিছে, চুমি বৰাৰ বাৰু এটা কলা অধ্যায় আহিল, কলা অধ্যায় অহাৰ কাৰণে তেওঁ আত্মা ধৰি মানে জেলত থাকিবলগীয়া হয়। যদি কলা অধ্যায়টো আমি এৰি দিওঁ চুমি বৰা, তাইৰ জীৱনশৈলীটো কেনেকুৱা ধৰণৰ, তাই বেলেগ এনেকুৱা কাম নাই, মাত্ৰ ডান্সে কৰে, কিন্তু ইমান সুন্দৰ জীৱন যাপন কৰিছে। যদি কলা অধ্যায়টো আমি ইচ্ছা চাব নাযাওঁ, এইবিলাক সৰু সৰু এটা কথা উদাহৰণ। আজি প্ৰভুদেৱাহঁতৰ যদি আমি কথা কওঁ, প্ৰভুদেৱাহঁতৰ বেলেগ ইনকাম কিবা আছে বুলি ভাবে নেকি?
বেলেগ ইনকাম তেখেতসকলৰ একো নাই প্ৰভুদেৱাত তেখেতসকলে মাত্ৰ দেহাটোৱে নচুৱায় দেহা নচুৱাই মাত্ৰ কৰিঅ'গ্ৰাফ কৰি কৰোৰ টকা ইনকাম কৰিছে কি সুন্দৰ ৰাজ হাউলি তেখেতসকলৰ কৰোৰ টকা তেখেতসকলে দান কৰিব পাৰে মানে এইবিলাক সৰু সৰু এটা উদাহৰণ এতিয়া যিখিনি আমাৰ এই যে প্ৰকৰচ বা এই ধৰ্মেশ এইবিলাক যে আছে বহুত আছে তেনেকুৱা এইবিলাক জীৱন তেখেতসকলে কৰে নেকি না গান গায় না এক্টিং কৰে বোলে একো নকৰে মাত্ৰ ডান্স কৰি পেলাই আমাক কৰি হাজাৰ হাজাৰ গুণ ওপৰত জীৱন যাপন কৰি আছে তেওঁলোক গতিকে এইবিলাকৰ মূল্য আছে কথা হ'ল আমি আমাৰ গাইডত কিছু কথা শিকাই দিব লাগিব যে আমাৰ শিশুটোক শিক্ষাৰ জৰিয়তে শিক্ষাৰ লগতে অন্যান্য দিশতো আমি কিবা কিবি সহায় দিব পাৰিম নেকি এই কথাখিনি প্ৰথমতে চিন্তা কৰিব লাগিব তাৰপিছত তেওঁলোকক আমি সময় দিব লাগিব আৰু তেওঁলোকক ছিষ্টেমেটিকভাৱে কিছু আমি আগবঢ়াই নিব লাগিব প্ৰয়োজন আছে মাষ্টাৰ আছে এনেকৈ যদি দিব পাৰোঁ নিশ্চয় আমাৰ শিশুসকলেও এটা সময়ত তেওঁলোকৰ জীৱন গঢ়াৰ লগতে তামোলপুৰৰ গৌৰৱ কৰাৰ লগতে আপোনালোককো গৌৰৱান্বিত কৰিবলৈ সক্ষম হ'ব গতিকে যিয়ে নহওক বহুত বেছি কথা নকওঁ গৰমো বহুত কৰিছে যিয়ে নহওক বাৰু ইণ্টাৰনেট কথাখিনি বহুত ডান্স সম্পৰ্কীয় আৰু ডান্সৰ কথা বহুত আছে এই সীমা নাই 10 দিন ক'লে শেষ নাযায় এতিয়া নকওঁ ভাল লাগিল অনুষ্ঠানটোত আমন্ত্ৰণ কৰি আনি মোক এইখিনি মৰম দিয়াৰ বাবে আৰু ভাল লাগিল আপোনালোকৰ লগত অকণমান মই কথা শ্বেয়াৰ কৰিব পাৰিলোঁ এই শিশুসকলৰ সন্মুখীন হ'ব পাৰিলোঁ ভাল লাগিল আৰু আশা ৰাখিছোঁ আপোনালোকে যাতে এই 8 দিন খুব সুন্দৰভাৱে এই অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলক আপোনালোকক লৈ আহে আমি ষ্টাৰ্টিং টু এণ্ডিং খুব সুন্দৰভাৱে যাতে অনুষ্ঠানটো চলি যায় তেওঁলোকে যদি অংশগ্ৰহণ কৰে আপোনালোকক সহযোগিতা কৰিব এইখিনি আশা ৰাখি এই অনুষ্ঠানটো মানে এটা সফল সামৰণি হওক তাৰে কামনা কৰি এই শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বৰ্মনদেৱক এইখিনিতে আমাৰ ফাৰ্ষ্ট অফ অল পেৰেণ্টছ কেইটাৰ কাৰণে আৰু এইখিনিত থকা সকলো সদস্যৰ কাৰণে এটা জড়িত मैं अगर हिंदी में बोलूँ प्रॉब्लम होगा क्या बच्चे लोग से पूछ रहा हूँ हिंदी में बोलूँ यस वेरी गुड पहले होता है जब पेरेंट्स और स्टूडेंट लोग को जब डांस सिखाता है पहले वो लोग देखता है कामयाबी बच्चे लोग को डांस बहुत सिखाते हैं हर कोई आधा में उन लोग को लेके चला जाता है अगर उन लोग को एंड तक करने देते हैं तब उन लोग को कामयाबी आप लोग देख पाएंगे है कि नहीं अगर सर ने जैसे बोला एबीसीडी का अभी मैं बोल रहा हूँ अगर एबीसीडी पूरा सीखे उसका बाद वो सब अल्फाबेट को लगा के अपना नाम बना सकते हैं ऐसे अगर ये लोग स्टार्टिंग से एंड तक डांस सीख सकते हैं सिखाते हैं उन लोग को तब ये लोग जाके बड़ा आदमी बन सकते हैं है कि नहीं तो मैं आशा करता हूँ मैं यहाँ पे 2 दिन का वर्कशॉप करा रहा हूँ तो मैं अपना तरफ से जितना हो सकता है उतना बेस्ट दूंगा और जितना मैंने नॉलेज लिया है बाहर से मैं सब नॉलेज सबको बांटना चाहता हूँ इसलिए मैं यहाँ पे आया हूँ एंड रंजन भाई के लिए क्योंकि भाई ने बहुत मेहनत करता है बहुत ज्यादा एंड मुझे लगता है भाई कामयाब जरूर होगा एंड प्लीज सबको भाई को सपोर्ट करें एंड भाई के साथ ही ऐसे जुड़े रहे तो बच्चे लोग को कामयाबी जरूर दिख पाएंगे थैंक यू ধন্যবাদ জ্ঞাপন কৰিছোঁ হাজং চন্দ্ৰক আৰু আমাৰ অনুষ্ঠানটো আজি আৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ।